যোৱা ১ ছেপ্টেম্বৰত বঙাইগাঁও জিলাৰ মেৰেছৰ আৰক্ষী থানা আৰক্ষী বিষয়া প্ৰহ্লাদ দাসৰ মুকলিকৈ ঘোষ লোৱা বুলি এক ভিডিঅ'সহ সংবাদ প্ৰচাৰ হোৱাত জিলাব্যাপী তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ইয়াৰ মাজতে আজি আবেলিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মেৰেছৰ আৰক্ষী থানা আৰক্ষী বিষয়াৰ লগতে একাংশ লোকে। আৰক্ষী বিষয়াজনে সাংবাদিকক জানিবলৈ দিয়া মতে টকা কাউণ্ট কৰি থকা ভিডিঅ'টো সত্য, কিন্তু সেয়া ঘোষ লোৱা ভিডিঅ' নহয়। কীৰ্তনপুৰত অনুষ্ঠিত হ'ব লগা এখন ধৰ্মীয় সভাত দান বৰঙণি দিয়াৰ সময়ত গণনা কৰি থকা সময়ৰ ভিডিঅ' বুলি দাবী কৰিছে আৰক্ষী বিষয়া দাসে। আমজাদ আলী, আবু বক্কৰ সিদ্দিকক আদি কৰি কেইজনমান ব্যক্তিয়ে জানিবলৈ দিয়া মতে কোনো দুষ্ট চক্ৰই স্বাৰ্থত ব্যাঘাত জন্মোৱাৰ বাবে অচিক খেদিবলৈ ষড়যন্ত্ৰ কৰিছে বুলি উল্লেখ কৰিছে। এইটো এটা ভিডিঅ' ফুটেজ ওলাইছে, মই জানামতে এইটো এটা যদিও সেই সেনেকা ভিডিঅ' এটা ওলাই গৈছে, মই শুনামতে জানো যে অচি ছাৰে ভাল মানুহ, মানে বহুত দিন হল মই তাৰ লগত চলি আছো। ঘটনা হৈছে এতিয়া দুষ্ট চক্ৰই এনেকা কৰিছে। যেটা অভিযোগ আহিছে মানুহটো আচলতে কিবা যে কৰিছে সেই মানুহটোই মানে সবসময় এইগিলা কাম কৰি থাকে, মানুহটো বেয়া। গতিকে আমাৰ অচি ছাৰে মানুহৰ লগত যে হিচাপে চলি আছে আমি দেখি আছো বা ময়ো দেখি আছো, মানুহটো বেয়া নহয়। দীৰ্ঘদিন ধৰি থানাতে আদালত বহুৱাৰ লগতে মুক্তভাৱে উৎকোচ লোৱাৰ অভিযোগ নস্যাৎ কৰি একাংশ দুষ্ট চক্ৰৰ ষড়যন্ত্ৰ বুলি উল্লেখ কৰে। কিছুমান দালাল চক্ৰৰ অসুবিধা হৈছে, মানে স্বাৰ্থে ব্যাঘাত জন্মিছে। সিহঁতে থানাত যায় কোনো সঁহাৰি নাপায়, মানে দালালি কৰিব নাপাৰে, সেইকাৰণে সিহঁতৰ ব্যাঘাত জন্মিছে। তেওঁক মানে ইয়াৰ পৰা খেদিব যে সি এটা পৰিকল্পনা লৈছে। দালাল বিলাৰ অসুবিধাৰ কাৰণে এটা হৈ আছে। আমি বিচাৰো যে কৰ্তৃপক্ষে এটা সু তদন্ত কৰি যাতে যদি সি দোষী কৰিছে, সি যদি দোষী সেই উপযুক্ত শাস্তি হওক, এটা ময়ো কামনা কৰো। যদি সি দোষী নহয় তেনেহলে মই ভাবো যে দোষীহঁতক শাস্তি দিব লাগে। উল্লেখ্য যে আৰক্ষী বিষয়াজনে মুক্তভাৱে দালালৰ জৰিয়তে উৎকোচ লোৱাৰ দৃশ্য মোবাইলত বন্দী কৰা দৃশ্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যদিও আৰক্ষী বিষয়াই সকলো অভিযোগ নস্যাৎ কৰি কয় যে পূৰ্বৰ পৰা চলাই থকা দালালাজ বন্ধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা তেওঁৰ বিৰুদ্ধে পূৰ্ব পৰিকল্পিতভাৱে বদলীকৰণ কৰিবলৈ মিথ্যাৰ আশ্ৰয় লৈ সাংবাদিকক ভুল পথে পৰিচালিত কৰিছে বুলি মন্তব্য কৰিছে। ১ তাৰিখে বিভিন্ন সংবাদ মাধ্যম আৰু পেপাৰত মোৰ বিৰুদ্ধে এটা ভিডিঅ' ফুটেজ উঠিছে। এই ফুটেজটো আজিৰ পৰা প্ৰায় ৮-৯ মাহমান আগৰ ফুটেজ, যিটোত এজন মানুহ মোৰ সন্মুখত বহি থকা দেখা গৈছে। তেওঁ কীৰ্তনপাৰা অঞ্চলৰ এজন লোক। তেওঁ মোৰ তাতে কীৰ্তনপাৰাত কিবা ধৰ্ম সভাৰ বাবে ডনেশ্যন বিচাৰি আহিছিল। তাত বাহিৰে কোনো গোচৰ সংক্ৰান্তত তেওঁ মোৰ তাতে অহা মনত নপৰে। আৰু মই থানাতেই আদালত পাতি বিচাৰ কৰা বুলি যিটো অভিযোগ উঠিছে আৰু যিবিলাক ফুটেজ প্ৰকাশ কৰিছে, এই ফুটেজবিলাক মই ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে NRCৰ সম্পৰ্কত গাঁওৰক্ষী বাহিনী আৰু আমাৰ নাগৰিক কমিটিৰ লোকসকলক লগত লৈ বহা কিছুমান মিটিঙৰ ফুটেজ, ইয়াত কোনো দুষ্ট চক্ৰই, দালাল চক্ৰই তেওঁলোকৰ উদ্দেশ্য সাধন নোহোৱাৰ বাবে মোক ষড়যন্ত্ৰমূলকভাৱে এইবিলাক দিয়া বুলি মই ভাবিছোঁ। এইটোত মোৰ কোনো সত্যতা নাই আৰু তেওঁলোকে মোক ইয়াৰ পৰা খেদাৰ উদ্দেশ্যেৰে এইটো কৰিছে। ঘটনাটোৱে অঞ্চল ব্যাপী এতিয়া মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।